তাৰিখে মাজনিশা তাৰমানে 22 তাৰিখে পুৱতি আৰু 12:30মান বজাত তেখেতে মুভমেণ্টখন আকৌ ইনিচিয়েট কৰাৰ ক্ষেত্ৰত যাতে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আৰু অসম চৰকাৰে गुवाहाटी सोहोराव ओरैबायसा मोनसे जाथाय जानानै थांबाय दाखालि बावै बार्थडे पार्टी खालामनो थांदोंमोन नाथाय जाहैनांबाय पुलिसनि आखायाव बा केक जानो थांदोंमोन बार्थडेनि नाथाय थांनांबाय पुलिसनि आखायावसो मा जाखो जाथाया माबोरैहाय नोंथांमोना आं फारि फारि फोरमायलांगोन बेजोंनो लोगोसे पुलिस बिफानाबो फोरमायनानै होदों बेराफारसेथिं बिटिआरनि गोरफ्रानि जिथु दफाफोरखौ लानानै गोख्रों बिबुंथि लाखिदों एबसुनि प्रेसिडेन्ट मानगोनां खोरोमदाव वारि बिथाङाहाय गोबां खोथाफोरखौ लानानै बिथाङा फोरमायदों आरो बुंफैदों नोंथांमोना आं भिडिअखौ होनानै होगोन नोंथांमोना भिडिअखौ नायनानै लायोबा इसेबाबो बुजिगोन যোৱাকালি ইভিনিং আমি এটা ছ'চিয়েল মিডিয়াত এটা আমি ভিডিঅ' ফুটেজ পাইছিলোঁ এটা পাৰ্টি এটা চেলিব্ৰেট কৰি থকা কুমাৰ ভাস্কৰ বৰ্মাত চ' তাৰপিছত আমি ভেৰিফাই কৰিলোঁ গাড়ী নম্বৰ উলিয়ালোঁ উলিয়াই পেলাই এখন গাড়ী পালোঁ আমি ডিফেণ্ডাৰ ভেহিকেল তাৰপৰা অ'নাৰক আইডেণ্টিফাই কৰা হ'ল তেখেতক মাতি অনা হ'ল তাৰপৰা আমি ভেৰিফাই কৰি গম পালোঁ যিটো গম পাইছোঁ আমি যে 21 তাৰিখে মাজনিশা তাৰমানে 22 তাৰিখে পুৱতি আৰু 12:30মান বজাত তেখেতৰ ৱাইফ কৰবী বৰুৱাৰ এটা বাৰ্থডে চেলিব্ৰেট কৰিলে 42nd বাৰ্থডে তেওঁলোকে বাৰ্থডেটো চেলিব্ৰেট কৰিলে কুমাৰ ভাস্কৰ বৰ্মা যিখন আমাৰ সেতু আছে তাৰ ওপৰত বাৰ্থডেটো এনেকৈ কৰিছে কেক কাটিছে বেলুন লগাইছে তাৰপিছত ৰেড কাৰ্পেট পাইছে সকলোৱে আপোনালোকে দেখিছে একৰ্ডিংলি আমি এতিয়া ভেৰিফাই কৰি গম পালোঁ গোটেই প্ৰগ্ৰেমটোত টোটেল 4খন গাড়ী আছিলে এখন আছিল ডিফেণ্ডাৰ ভেহিকেল এখন আছে মাৰ্চিডিজ বেন এখন আছে স্কৰ্পিঅ' আৰু এখন আছে হোণ্ডা চিটি আৰু টোটেল হাজবেণ্ড এণ্ড ৱাইফক মিলি 14জন মানুহ এই গোটেই প্ৰগ্ৰেমটোত বা ফাংচনটোত বা বাৰ্থডেটো চেলিব্ৰেট কৰিছিল এতিয়া আমি সকলোকে 14জন মানুহকে বৰ্তমান আমি সোধপোছৰ কাৰণে আনিছোঁ 4খন গাড়ীয়ে আমি ধৰি ৰাখিছোঁ চিজ কৰিছোঁ এতিয়া এই সংক্ৰান্তে এটা অলৰেডি কেছ এটা ৰেজিষ্টাৰ হৈছে কেছ নম্বৰ হৈছে 9/2026 ভৰলুমুখ PSৰ আণ্ডাৰ ছেকশ্যন হৈছে আপোনাৰ 285 সেইটো হৈছে ডেঞ্জাৰ অৰ অবষ্ট্ৰাকশ্যন ইন পাব্লিক ৱে অৰ লাইন অফ নেভিগেশ্যন ছেকেণ্ডটো হৈছে 270 পাব্লিক নিউচেঞ্চ আৰু এটা হৈছে 125 এণ্ডাৰজিং লাইফ অৰ পাৰ্চনেল ছেফটি অফ আদাৰ্ছ আণ্ডাৰ BNS সেইখিনিত আমি এটা কেছ ৰেজিষ্টাৰ কৰিছোঁ আৰু বৰ্তমান এই কেছটো তদন্তত আছে চাওক গ্ৰেপ্তাৰ মানে আমি এতিয়া তাত থকা 14জন মানুহ যে কৈছোঁ মই 14জন মানুহকে আনিছে সোধপোছ কৰি আছে এজ পাৰ প্ৰচিডিঅ'ৰ কাম হ'ব এইটো একচুৱেলি চাওক এই যিটো বাৰ্থডে চেলিব্ৰেট কৰিছে মই তেওঁক সুধিছিলোঁ এতিয়া তেওঁ ক'লে যে মই 5 মিনিটমান সময়তেতো চেলিব্ৰেট কৰিছোঁ এইটো সঁচা নহয় চাগে যিটো বস্তু হৈছে আমাৰ ওচৰত ইনফৰ্মেশ্যন নাছিলে যেতিয়া আমি ইনফৰ্মেশ্যন ভায়া ছ'চিয়েল মিডিয়া আমি ছ'চিয়েল মিডিয়া থ্ৰুদি কালি ইভিনিং চাৰ্কুলেট হৈছে এইটো কালি চাৰ্কুলেট হোৱাৰ পাছত সেইকাৰণে আমি এইটো কাম কৰিব পাৰিছোঁ আমাৰ ওচৰত আগৰ ইনফৰ্মেশ্যন নাছিলে এইটো তেওঁ মই কোৱা কথাটোহে কৈছোঁ এতিয়া সোধপোছ কৰি আছে সোধপোছত ওলাব কিমান সময় আছে কাৰণ তেওঁৰ ষ্টেটমেণ্টে নহয় তেওঁৰ লগত আৰু 12জন মানুহ আছে ৱাইফক বাদ দিলেও তো তেওঁলোকৰ পৰা ওলাব কেনেকৈ আগতে প্লেনিং কৰিছিল না তাৎক্ষণিকভাৱে কৰিছে না আগতে তেওঁলোকে এটা প্লেন কৰি সেইটো আমি সোধপোছৰ পিছতে গম পোৱা যাব চাওক সকলোকে মই সেনেখনে কৈছোঁ সকলো গাড়ী থাকিলে ন চবৰে চিভিক চেন্স বোলা বস্তু দৰকাৰ হয় এতিয়া তেখেতসকল ধৰক গণ্যমান্য ব্যক্তিয়ে গুৱাহাটীৰে হওক বা তেখেতৰ ওচৰখন বহুত দামী ভেহিকেলো আছে কিন্তু ভেহিকেলখন ক'ত পাৰ্ক কৰিব বাৰ্থডে কেনেকৈ চেলিব্ৰেট কৰে এনে বাৰ্থডেটো চবেই চেলিব্ৰেট কৰে কিন্তু মাছ পথত ৰখাই ৰাস্তাত ৰখাই বাৰ্থডে চেলিব্ৰেট কৰিব গ্ৰহণযোগ্য নহয় মানে মই কৈছোঁ যে কেছ ৰেজিষ্টাৰ হৈছে ছেকশ্যনকেইটাও মই কৈছোঁ এজ পাৰ প্ৰচিডিঅ'ৰ কেছত আমি একশ্যন ল'ম থেংক ইউ ছাত্ৰন্তাৰ হৈ আমাৰ সাধাৰণ সম্পাদক আৰু আমি একেলগে জইণ্ট মনিটৰিং কমিটি মিটিং যিটো জইণ্ট ছেক্ৰেটাৰী নৰ্থ ইষ্ট নীৰজ কুমাৰ বাঞ্চতৰ চেম্বাৰৰ ভিডিঅ' কনফাৰেন্সিঙত তেওঁ অসম চৰকাৰৰ পৰা আৰু বড়োলেণ্ড গভৰ্ণমেণ্ট আৰু ছিগনেটৰী অৰ্গেনাইজেশ্যন আমাৰ UBPO আৰু লগতে NDP ৱেলফেয়াৰ তেওঁলোকে আগভাগ লৈছে আমি ফিজিকেলি ইয়াত তেওঁলোকৰ লগত বহিছোঁ আজি যিহেতু বহুত দিনৰ মূৰত একৰ্ড ইমপ্লিমেণ্টেশ্যনৰ ৰিভিউ মিটিং হৈছে ইয়াৰ লগত আমি যিখিনি এতিয়া একৰ্ড ইমপ্লিমেণ্টেশ্যনৰ মেইন ক্লজেছ পেণ্ডিং হৈ আছে মেইনলি এইটোৰ বিষয়ত আমি আলোচনা কৰিছোঁ আৰু এই কাৰণত আমি আপোনালোকৰ দ্বাৰা আজি অসম চৰকাৰ আৰু ভাৰত চৰকাৰক মেইন যিটো একৰ্ডৰ যি ইমপ্লিমেণ্টেশ্যন তাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণভাৱে তেওঁলোকে যাতে আজিৰ মনিটৰিং মিটিঙৰ পৰা
অনাগত দিনত অসম চৰকাৰ আৰু ভাৰত চৰকাৰে এইটো ইমপ্লিমেণ্টেশ্যনত আগবাঢ়িব কিয়নো মেইন অবজেক্টিভটো হ'ল যে অগমেণ্টেশ্যন অফ বাউণ্ডাৰী যিটো আছিলে এইটোৰ বিষয়ে য'ত কমিশ্যন লেপছ হৈ গ'ল ইয়াৰ কাৰণে কমিশ্যন গঠন কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু ভাৰত সংবিধানত 125 যিটো এমেণ্ডমেণ্ট হ'ব লাগে য'ত মানে 6 শিডিউল কাউন্সিলৰ পাৱাৰ এণ্ড ফাংচনছ এডিশ্যন হ'ব চিটছ বঢ়োৱা হ'ব 46 মেম্বাৰৰ পৰা 60 মেম্বাৰ্ছলৈকে চ' বিভিন্ন যিটো কনষ্টিটিউচনেল মেটাৰ সেইটো ইমপ্লিমেণ্ট কৰাৰ ক্ষেত্ৰত আমি আহ্বান জনাইছোঁ আৰু অনাগত দিনত যিমান চেণ্ট্ৰেল ইনষ্টিটিউশ্যনছ আৰু অসম চৰকাৰৰ ইনষ্টিটিউশ্যনছ আছে এইবোৰক তেওঁলোকে যাতে অতি সোনকালে এষ্টাব্লিছ কৰিবৰ কাৰণে প্ৰচেষ্টাত আগবাঢ়িব আৰু বডোফা চেণ্টাৰ অফ এক্সেলেঞ্চ যিটো এটা ইছ্যু যোনটো পেণ্ডিং হৈ আছে এইটোও আমি আলোচনা কৰিলোঁ যে তেওঁলোকে এইটো টেক আপ কৰিব MHA আৰু ইয়াৰ লগত যিটো লং পেণ্ডিং ইছ্যু এটা আছে কাৰ্বি আংলঙৰ বড়োসকলৰ কাৰণে য'ত তেওঁলোকে ST হিল ষ্টেটাছ তাত নাপায় ইয়াৰ কাৰণে যিটো BTC একৰ্ড আৰু BTR একৰ্ডত লিপিবদ্ধ হৈ অহা আৰু এইটো ক্ষেত্ৰত ভাৰত চৰকাৰে ইমপ্লিমেণ্ট কৰাৰ ক্ষেত্ৰত অতি সোনকালে এইটো ডিচিশ্যন ল'ব লাগে বুলি আমি আকৌ দাবী জনাইছোঁ কিয়নো আজি অসমত এটা বেলেগ আইনৰ দ্বাৰা যেনেকা UCCয়ে আমাৰ ট্ৰাইবেলবিলাকক এক্সাম কৰিছে শিডিউল ট্ৰাইবক কিন্তু যদি কাৰ্বি আংলঙত বসবাস কৰা বড়োসকলে যদি ST নহয় তেওঁলোকে যদি UCCত পৰি যায় তেতিয়াহ'লে মানে এইটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক হয় তো ইয়াৰ কাৰণে বহুতো ৰাইটছ লেণ্ড ৰাইটছ আৰু বিভিন্ন ৰাইটছ যাতে তেওঁলোকে ইকুৱেলি কাৰ্বি আংলঙত থকাৰ স্বত্তেও এনজয় কৰিব লাগে ডিমা হাছাওত থাকিলেও এনজয় কৰিব লাগে ইয়াৰ কাৰণত ST হিলছ অতি সোনকালে কৰি দিব লাগে বুলি আমি এইটো দাবীটো আকৌ আজিৰ জইণ্ট মনিটৰিং মিটিঙত আমি আহ্বান ৰাখিছোঁ আৰু অধিক গুৰুত্বপূৰ্ণ কথাটো হ'ল যে আমি একৰ্ড ইমপ্লিমেণ্টেশ্যন 6 বছৰ যিটো মুকলি হৈ গ'ল আৰু ইয়াৰ ক্ষেত্ৰত আমি তেওঁলোকক আৰু ভাৰত চৰকাৰক আমি আহ্বান জনালোঁ যে বড়োলেণ্ডখনত যিহেতু প্ৰেচিডেণ্ট আছে যে BTC হোৱাৰ আগত 93ত এটা চুক্তি হৈছিলে BSC একৰ্ড তাৰ 6 ইয়াৰ্ছৰ পাছত লগালগ 96ৰ বড়োলেণ্ড মুভমেণ্ট ষ্টাৰ্ট হৈছিলে আৰু যেনেকা BLT লগত একৰ্ড হোৱাৰ পাছত মানে যি 6 শিডিউল কাউন্সিল এষ্টাব্লিছ হ'ল তাৰ লগে লগে 2010ৰ পৰা যিটো অল ইণ্ডিয়াত এটা ষ্টেট মুভমেণ্টৰ মোশ্যন আহি গ'ল ষ্টেট ক্ৰিয়েশ্যনৰ তেলেংগানা ক্ৰিয়েট হৈ গ'ল কিন্তু বড়োলেণ্ড গঠন নহ'ল কিন্তু আন্দোলন চলি থাকিল আৰু আন্দোলনৰ লগত 2020ত এই একৰ্ডখন হৈ গ'ল আৰু ইয়াৰ ক্ষেত্ৰত এইকাৰণে আমি নিখিল বড়ো ছাত্ৰ সন্থা আকৌ যদি এই একৰ্ডখন ইমপ্লিমেণ্ট নহয় তেতিয়াহ'লে এই 6 বছৰৰ যি প্ৰেচিডেণ্ট আকৌ 6 ইয়াৰ্ছৰ পাছত মানে আমি যদি ৰাস্তালৈ আৰু যাব নালাগে বা ৰেলপথ অৱৰোধত আমি যাব নালাগে বা বড়োলেণ্ড মুভমেণ্টখন আকৌ ইনিচিয়েট কৰাৰ ক্ষেত্ৰত যাতে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আৰু অসম চৰকাৰে আমাক বাউণ্ড নকৰে সেইটো আমি আহ্বান জনাইছোঁ আৰু বড়োসকলৰ সমস্যা সমাধানৰ ক্ষেত্ৰত ৰাজনীতিৰ বাবে যি কৰিব লাগে আমি ভাৰত চৰকাৰৰ আহ্বান জনাইছোঁ আৰু অসম চৰকাৰক মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আজিৰ এতিয়া তেওঁ নতুন চৰকাৰৰ মুখ্যমন্ত্ৰী হৈ থকাতে তেওঁলোকে যাতে অসমখনত শান্তিৰে ৰাখিবলৈ আৰু বড়োলেণ্ডখনত আগবাঢ়াৰ ক্ষেত্ৰত তেওঁলোকে যাতে এইটো নজৰ ৰাখে আমি আহ্বান জনাইছোঁ नोंथांमोना नैबे भिडिअखौ नायनानै मिथिबायानो जानांगौ जिथु BTR गोरोबथानि जिथु दफाफोरखौ लानानै मा फोरमायखो आरो मा बुंखो बेजोंनो लोगोसे बार्डे पार्टि जिथु गुवाहाटि सोहोरनि जाथाय माने ब्रिजआवनो बिथांमोनाहाय बार्डे सेलेब्रेट खालामदोंमोन जाहैदों गोजा कारपेट बलायनानै बिलुन लादों नोंथांमोना भिडिअखौ नुदोंआनो जानांगौ आं भिडिअखौ ससे क्लिप होनानै होदों लोगोसे पुलिस बिफानाबो फारि फारि फोरमायलांदों बिथांमोनखौहाय हमनाय जाबाय आरो लोगोसे गारिखौबो सिज खालामनाय जाबाय होननानै जोङो खौरांनिफ्राय मोननाय जादों।